হেল্ল' গাইজ, কি খবৰ সকলোৱে? আজি আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজি আমাৰ ঢকুৱাখানা ফাটৰ বিহু তলিলৈ আহিছিলোঁ আপোনালোকক অকণমান থুলমূলকৈ দেখাম বুলি। যিমানখিনি পালোঁ মানে দেখুৱাইছোঁ আপোনালোকক। আমাৰ ফাটৰ বিহু ঢকুৱাখানা পাতে, সকলোৱে যদি চাবলৈ আহে তেতিয়া ভাল পাম। আমাৰ ইয়াত ভিডিঅ' বনাম আৰু লগ পাম, সকলোকে ভাল লাগিব সকলোকে লগ পালে। আৰু আহিছিলোঁ এনেই অকণমান থুলমূলকৈ তুলিলোঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে চাই পানি প্লিজ এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু এটা লাইক, আৰু যদি চেনেলটো নতুনকৈ আহিছে সকলোৱে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। আপোনালোকে ভিডিঅ' মোৰ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব। হেল্ল' গাইজ, গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং যাইছিলোঁ। আজি আমাৰ ঢকুৱাখানা ফাটৰ বিহু তলিলৈ আহিলোঁ আপোনালোকক অলপ দেখুৱাওঁ বুলি। আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ সকলোৱে চাব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটোত কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি চাওঁ ব'লক কি আছে আমাৰ ঢকুৱাখানা ফাটৰ বিহু, ক'ত কেনেকৈ পাতে আপোনালোকক দেখুৱাই আছোঁ ব'লক। এতিয়া এটা গান শুনক, গান। এইটো হৈ গ'ল মেইন ষ্টেজটো, য'ত বিহু মানে নাচে বা য'তো বিহু দল আহি বা নাচে। আপোনালোকে যদি যোনসকলে চাইছে সেইসকলে ফাটৰ বিহু ঢকুৱাখানা গম পায় চাগে, আৰু যোনসকলে চোৱা নাই আৰু মোৰ ভিডিঅ'ৰ জৰিয়তে দেখিব পাব। আৰু মই যেতিয়া বিহু হেৰি কৰি এতিয়া মানে এইবিলাক লেতেৰা চেতেৰা দেখিছে আপোনালোকে, ইমান চাফ তাফ কৰা নাই, কামত লাগি আছে। যিহেতু সেই শুকু আৰু শনি দেও এইকেইদিন 3 দিন হ'ব, আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে দেখুৱাম বাৰু ক'ত কি হয়। বা এইবিলাক গছ তলৰ বিহু হয়, গছবিলাক দেখিছে আপোনালোকে, গছ তলৰ বিহু হয় এইবিলাক। আৰু দেখুৱাই আছোঁ, চাই থাকক, আকৌ শুনক গান। ডাইৰেক্ট আমি এতিয়া মেইন গেটৰ পৰা সোমাই আহি ডাইৰেক্ট ভিতৰলৈ গৈ আছোঁ। ভিতৰত কি কি আছে আপোনালোকক দেখুৱাই আছোঁ, আৰু আগতে দেখুৱাইছোঁ, এনেও এতিয়া এটা স্ক্ৰিপ্ট দেখুৱাই দিছোঁ আপোনালোকক। মই এইটো আগত গৈ থকাটো মই বেগ এটা লৈ গৈছিলোঁ পিঠিত, তাৰপিছত কেমেৰামেন আছিলে, কেমেৰা কৰি গৈছিলে। স্ক্ৰিপ্ট নকৰিব দেই, ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, মজাই নাপাব স্ক্ৰিপ্ট কৰিলে ভিডিঅ'টো। ব'লক এটা গান শুনি। গাইজ, ইয়াত পতাকা উত্তোলন কৰে ফাটৰ বিহুত। এয়া পতাকা উত্তোলন কৰাটো এনেই আপোনালোকক দেখুৱাই দিছোঁ অকণমান, এইটো চাওক। ইয়াত পতাকা উত্তোলন কৰে, আৰু এইবিলাকত প্ৰগ্ৰেম চগ্ৰেম পাতে, এইবিলাক গছ চছবিলাক কি ধুনীয়া লাগিছে চাওক। গাইজ, আমি অলপ
ষ্টেজটোৰ পৰা য'ত বিহু নাচে তাৰপৰা আমি অলপ আঁতৰলৈ গৈ আছোঁ, কাৰণ বহুত ৰ'দ দি আছিলে, বহুত ৰ'দ মানে বহুত ৰ'দ, এইকেইদিন বহুত ৰ'দ, মানুহ ওলাব পৰা নাই, বহুত কষ্টত ভিডিঅ'টো বনাইছোঁগৈ আৰু ভিডিঅ'টো চাব বুলি আপোনালোকে আশা ৰাখিলে। আৰু এই ছাঁহত বহি পেলাই গৈ আছোঁ, আৰু এইপিনে টিউবৱেল এটা দেখিছোঁ, এইপিনে দেখিছেনে এইটো তাত মানে পানী খাবলৈ গৈ আছোঁ, তাত পানী খাম, অলপ ছাঁহত ৰখিলে পানী খাম, তাৰপিছত বিদায় মাগিম আপোনালোকৰ মাজৰ পৰা, তাৰপিছত ঘৰত যামগৈ। বহুত ৰ'দ দিছে, বেছি টাইম কৰিব নোৱাৰি, ইমান ৰ'দ দিছে, এইটো ৰ'দ মানে কি ক'ম, বহুত পাছত গৰম হৈ গৈছে। আৰু ব'লক অলপ ৰেষ্ট লৈ পানী চানী খাই